এই কাহিনীটো আৰম্ভ হয় এখন গাঁৱৰ পৰা। আশে-পাশে থকা গাঁৱৰ মানুহবোৰ বাবাজীৰ ঘৰৰ কাষত আছিলহি। বাবাই নিজৰ শৰীৰটো এৰি দিলে আৰু তেখেতৰ ওচৰত মাত্ৰ এটা লোহাৰ বাকচ আছিলে। তেখেতে সেইটো বক্স ৪৫ বছৰ আগৰ পৰাই তেখেতৰ লগত ৰাখিছিল। বাবাৰ ঢুকুৱাৰ পাছত তেখেতৰ শিষ্যই এই বক্সা খুলি চালে আৰু চাই দেখিলে বক্সাটোত এটা মাথাত হৈছিল আৰু মাথাটো এনেকুৱা আছিল যিটো নেকি মানুহৰ হয়, যিটো নেকি শিয়ালৰ। সেই মাথাটোৰ দাঁতকেইটা একদম ভয়ানক শিয়ালৰ নিচিনা আছিল আৰু পিছৰ চাইডখিনি আছিল মানুহৰ দৰে। ২০ বছৰ পাছৰ কথা, এজনী মায়ে নিজৰ সন্তানৰ লাশটো আগত লৈ তেখেতে হাত জোৰ কৰি জোৰে জোৰে কান্দি আছিল। তেখেতে কান্দি আছিল বাবাজীৰ আগত আৰু বাবাজীৰ আগত হাত জোৰ কৰি কৈ আছিল, আপুনিয়ে মোৰ সঁহাৰি, আপুনিয়ে কিবা এটা কৰিব পাৰিব, মোৰ ল'ৰাটোক বচাই দিয়ক, আপোনাৰ আগত হাত জোৰ কৰিছো, আপোনাক যি লাগে তাকেই দিম, কিন্তু মোৰ ল'ৰাটো ঘূৰাই দিয়ক। বাবাজীয়ে কয়, চোৱা, মৰা মানুহটো জিন্দা কৰিব পৰা নাযায়, সেইকাৰণে যদিহে তুমি মৰা নাই বুলি ভাবিছা তেনেহলে তুমি চহৰৰ ওচৰত গৈ এজন ডক্তৰক দেখুৱাগে। মই ইয়াত একো কৰিব নোৱাৰিম, এই জংঘলত তুমি ঘূৰি ফুৰিলে তোমাৰ ল'ৰা ভাল নহব। মানুহজনীয়ে কলে, বাবা মই ডক্তৰক দেখালো আৰু ডক্তৰে কলে তেখেতৰ অন্তিম সংস্কাৰ কৰি দিবলৈ, আৰু মই মোৰ ল'ৰাক মই কেতিয়াও হেৰাব বিচৰা নাই। বাবা আপুনি কিবা এটা কৰি মোক মোৰ ল'ৰা ঘূৰাই দিয়ক, জিন্দা কৰি দিয়ক, আপুনি লাগে যি লয় লৈ লওক, কিন্তু মোৰ ল'ৰাক বচাই দিয়ক। এনেকে কৈ মানুহজনীয়ে বাবাক বহুত ৰিকুৱেষ্ট কৰিলে আৰু বাবাই কলে, তুমি যিটো বিদ্যাৰ কথা কৈ আছা সেইটো মই বহুত বছৰ আগতে পাহৰাই পেলাইছো। আৰু বাবাই কলে, মই মোৰ গুৰুৰ আগত প্ৰতিজ্ঞা কৰিছো মই যে এই কাম নকৰো আৰু মই এনেকুৱা ধৰণৰ কাম নকৰো, মই গুৰুৰ আগত প্ৰতিশ্ৰুতি দিছো। এনেকে কোৱা শুনি ল'ৰাজনৰ মাকে কলে, ঠিক আছে তেনেহলে, নহলে ময়ো মোৰ প্ৰাণ ইয়াতে ত্যাগ কৰিম। তেনেকৈ কৈ মানুহজনীয়ে এখন দা লৈ তেখেতৰ ডিঙিত লগাই ললে। তাকে দেখি বাবাই কলে, ৰবা, মই তোমাৰ সহায় কৰিবলৈ তৈয়াৰ আছো, কিন্তু তোমাৰ ল'ৰাৰ ওচৰত বহুত সময় কম আছে, কালিৰ ভিতৰতে এই বিধিখিনি কৰিব লাগিব। বাবাই মানুহজনীৰ পৰা অলপমান পইচা লৈ তেখেতৰ শিষ্যক দি দিলে। শিষ্যজনৰ কাণৰ ওচৰত গৈ কিবা লাহে লাহে কবলৈ ললে আৰু বাবাই মানুহজনীক কলে, কালি ৰাতি ঠিক ১২টা বজাত আমি বিধিখিনি কৰিম, ধ্যান ৰাখিবা, ইয়াত জীৱ যাবও পাৰে আৰু জীৱ আহিবও পাৰে। আৰু মানুহজনীয়ে কলে, মই সাজু আছো বাবা, মই সাজু আছো। তাৰ পিছৰ দিনা আছিল পূৰ্ণিমাৰ দিন, চন্দ্ৰটো বহুত জিলিকি আছিল সেইদিনা। বাবাই জংঘলৰ মাজত ডাঙৰ গছ এজোপাৰ ওচৰত এটা ভয়ানক শিয়াল বান্ধি ৰাখিছিলে। অলপমান আগতেহে শিয়ালটোৰ হোচ আহিছিল আৰু তেতিয়াৰ পৰাই সি ভয়ানক মাত দি আছিলে। আৰু ওচৰতে সেই ল'ৰাজনৰ মাক, ল'ৰাজন মাটিত পৰি আছিল আৰু মাটিত তন্ত্ৰ-মন্ত্ৰৰ সাধনাৰ কিছুমান বস্তু পৰি আছিল। বাবাৰ ইটো পাৰে বহি থকা মহিলাগৰাকী ল'ৰাটোৰ মাক যিহেতু ভয় খাই আছিল আৰু বাবাই কয়, আজি পূৰ্ণিমাৰ দিন, আজিৰ দিনটোত ভেৰিয়াৰ শক্তি বহুত বাঢ়ি যায়, সেইকাৰণে আমাৰ তন্ত্ৰশাস্ত্ৰত এনেকুৱা কোনো ধৰণৰ বিধি কৰাই নাযায়, কিন্তু যদি মই আজি একো নকৰো নহলে তোৰ ল'ৰা আৰু কেতিয়াও বচাব নোৱাৰিবি, সেইকাৰণে মই নিয়মৰ উলংঘন কৰি হলেও এই বিধি কৰিব লাগিব। তাৰ পাছত বাবাই মন্ত্ৰ আৰম্ভ কৰি দিয়ে। ৰাতিৰ ঠিক ১২টা বজাত বাবাই মন্ত্ৰ চন্ত্ৰ মাতি শিয়ালৰ ডিঙিত চাকুপাত সুমুৱাই দিলে। শিয়ালটোৱে বহুত ডাঙৰ আৰু বহুত জোৰে চিঞৰিব ধৰিলে। সেই ভয়ানক আৱাজটো শুনি তাৰ ওচৰ পাছৰ থকা মানুহবোৰৰ জীৱটো যেন মুখতে আহি গৈছে এনেকুৱা লাগি গৈছিল। শিয়ালৰ ডিঙিৰে বহুত তেজ ববলৈ ধৰিছিল। বাবাই সেই ল'ৰাটোৰ শিয়ালৰ তেজবোৰ ল'ৰাটোৰ গাত সানি দিলে আৰু কেইটোপালমান মুখেদিও খুৱাই দিলে আৰু কেইটোপালমান নাকেদিও ভৰাই দিলে। এনে কৰাত ল'ৰাটো কঁপকঁপাব ধৰিলে। ল'ৰাটো কঁপি কঁপি শিয়ালটোৰ ওচৰ পালেহি আৰু শিয়ালটোৰ তেজ বৈ আছিলে আৰু ল'ৰাটোৰ তেজ ববলৈ ধৰিলে আৰু সেই দুয়ো তেজ লগ খাবলৈ ধৰিলে। বাবাই চকু মুদি জোৰে জোৰে মন্ত্ৰ পঢ়িবলৈ ললে আৰু চাওঁতে চাওঁতে ল'ৰাটো ঠিক হবলৈ হলে আৰু ল'ৰাটো তাৰ পিছৰ দিনা ৰাতিপুৱা উঠি কিনে কয়, মা মোৰ গাত এইবোৰ কি লগাই থৈছা, ইমান গেলা গেলা গোন্ধাইছে যে। আৰু ল'ৰাটোৱে তেনেকেই কৈ সেইবোৰ অঁতৰাবৰ ললে যিবোৰ শিয়ালৰ তেজ আছিলে। আৰু সেই মানুহজনীয়ে তাতেই জংঘলৰ মাজত এটা সৰু ঘৰ বনাই থাকিবলৈ ললে।
তাৰ ল'ৰাটো দিন প্ৰতিদিনেই বাঢ়িবলৈ ধৰিলে আৰু হৃষ্টপুষ্ট হবলৈ ধৰিলে। সি সদায় কেঁচা মাংসৰ ভোজন বিচাৰে মাকক, আৰু মাকে যদি না বুলি কয় মাকক গতিয়াই ঠেলিয়াই দিয়ে আৰু খঙত সি ৱালত মাথাটো মাৰি দিয়ে। ল'ৰাটোৰ মাকে ভাবিছিলে এয়া চাগে তাৰ খঙতে সি তেনেকে কৰিছে, কিন্তু এয়া আহিবলগীয়া ধুমুহাৰ এটা জাননীহে আছিল। কেইদিনমানৰ পাছত পূৰ্ণিমাৰ ৰাতি আছিল। সেই মানুহজনীয়ে সেই ল'ৰাজনৰ লগত সেই ঝৌপড়িটোৰ ভিতৰত শুই আছিল। হঠাতে আধা ৰাতি উল্টা পুল্টা চাউণ্ড শুনি মানুহজনী টোপনি ভাঙি গল, আৰু টোপনি ভাঙিকৈ দেখিলে ল'ৰাটো বিষত কঁপাই কঁপি আছে। চাওঁতে চাওঁতে ল'ৰাটো বিষত জটপটাবলৈ ধৰিলে আৰু চিঞৰি চিঞৰি ৱালত তাৰ মাথাটো মাৰিবলৈ ললে। এনেকুৱা লাগিছে যে তাৰ শৰীৰটো কোনোবাই একদম হাড় দি চুৰমাৰ কৰি দিছে। আৰু চাওঁতে চাওঁতে ল'ৰাজন একদম এটা দানৱৰ দৰে হৈ গল, আৰু ঘৰৰ খিৰিকীয়েদি এক জাপ মাৰি সি পাৰ হৈ আহিলে। মায়েকে তাৰ তেনে ৰূপ দেখি পেলাই ভগৱানক তুতি কৰিছে আৰু কৈছে, মোৰ চকুত বিশ্বাস হোৱা নাই যে মোৰ ল'ৰা এনেকুৱা হৈ গল, আৰু যদি মই কাৰোবাক এইটো কথা কওঁ সিহঁতে মোৰ ল'ৰাটোক মাৰি দিব। নাই নাই, মই ল'ৰা হেৰুৱাব নোৱাৰো, মই এই কথা কাকোকে নকওঁ। এনেকৈ তেখেতে ভাবিবলৈ ললে। ল'ৰাজনৰ বহুত জোৰে ভোক লাগিছিলে, কিবা কেঁচা মাংস খাবলৈ মন গৈছিল, আৰু মাংসৰ গোন্ধ লৈ লৈ আহি পৰিলে মানুহ এজনৰ ঘৰত, য'ত বাহিৰত কুকুৰটো শুই আছিল। আৰু কুকুৰটো দেখিয়েই ল'ৰাজনে তাৰ ডাঙৰ ডাঙৰ নখৰ হাতখনেৰে কুকুৰটো টুকুৰা টুকুৰি কৰি পেলালে, আৰু বহুত সোৱাদ লৈ সি কুকুৰৰ মাংসখিনি খাবলৈ ললে, আৰু যিখিনি খাব পাৰিলে খালে, আৰু খাব নোৱাৰা এটুকুৰা মাংস ঘৰলৈ লৈ আহিলে। আগদিনাখন ৰাতিপুৱাই তাৰ ঘৰৰ পৰা একদম লেতেৰা গোন্ধ ওলাই আছিল। ঘৰৰ গোটেই চাৰিও কাষেৰে তেজেই তেজ বৈ আছিল, আৰু মাংসৰ টুকুৰা টুকুৰি পৰি আছিল, আৰু সেই মাংসৰ ওপৰত ভেনা মাখিবোৰ ভেন ভেনাই আছিল। তাকে দেখি ওচৰত থকা মানুহজনীয়ে কয়, এইবোৰ কিহৰ গোন্ধ? আৰু ল'ৰাটোৰ মাকে কয়, এই ৰাতি মেকুৰীটোৱে চাগে শহাপহু এটা ধৰি আনিলে, তাৰে এইবিলাকৰ গোন্ধ। এনেকৈ কৈ ল'ৰাটোৰ মাকে কথাটো তাল মাৰি থৈ দিয়ে। আৰু আগন্তুক এক মাহটো বহুত শান্তিৰে গুচি গল, আৰু মায়েকে ভাবিবলৈ ললে মোৰ ল'ৰাটো এতিয়া চাগে ঠিক হৈ গল, আৰু মায়েকে মনে মনে বহুত ভাল পাই আছিল। আজি আকৌ পূৰ্ণিমাৰ দিন আছিল, আৰু সেই পূৰ্ণিমাৰ দিন ৰাতি ঠিক 12টা বজাত আকৌ তেখেতৰ ল'ৰাটো আকৌ ভয়ানক ৰূপত আহি পৰিলে, আৰু সি ঘৰৰ পৰা বাহিৰত আহি তাৰ চিকাৰ বিচাৰিবলৈ ললে। আৰু আহি আহি সি এখন আশ্ৰম পালেহি, য'ত গুৰুজীহঁত আছিল। তাতে এজন আশ্ৰমৰ শিষ্য বাহিৰতে শুই আছিল। তাকে দেখি ৰখিব নোৱাৰি ল'ৰাজনে এক জাপেৰে তাৰ ডিঙিত এটা ডাঙৰ কামোৰ দি দিলে, আৰু কামোৰটো দিয়াৰ পাছত শিষ্যজনৰ তেজেৰে লুতুৰ পুতুৰ হৈ গল, আৰু সি সেই মাংস খাবলৈ ললে। আৰু তাৰ সেই বৈ যোৱা তেজখিনি মাটিত পৰা দেখি ল'ৰাজনে তেজখিনি এনেকে চেলেকিবলৈ ললে। তাৰ পাছত সেই দানৱটোৱে শিষ্যজনৰ এখন হাত এক জাপেৰে উখুৱাই লৈ আহিলে। সি নিজৰ চিকাৰৰ মাংস চিকুটি চিকুটি খাই আছিল, আৰু সেই ভয়ানক দৰিন্দাটোৰ আৱাজ শুনি আশ্ৰমত শুই থকা বেলেগ ল'ৰা ছোৱালীৰ টোপনি ভাগি গল। আৰু ল'ৰা এজনে বাহিৰত আহি দেখিলে এনেকুৱা দানৱ এটাক দেখি সিহঁতৰ হোচ উৰি গল, আৰু দৌৰি গৈ গুৰুজীক কলে, গুৰুজী গুৰুজী, এটা দানৱ যিটো নেকি আধা মানুহ আধা শিয়াল, আৰু আমাৰ এজন শিষ্যক খাই পেলালে, আৰু কলে, গুৰুজী সি আমাক কাকো এৰি নিদিব, চবকে খাই পেলাব, মোৰ হাত ভৰি কঁপি আছে এতিয়াও। গুৰুজীয়ে তৎক্ষণাৎ গম পাই গল সেইটো কোন হয়, সেই মাইকীজনৰ ল'ৰাটোৱে যাক সি জিন্দা কৰিছিল। আৰু বাবাই কলে, যিটো কথাৰ মোৰ ভয় লাগি আছিল সেইটো কথাই হৈ গল, এইটো দানৱ আন কোনো নহয়, সেই মাইকীজনৰ ল'ৰাটোৱেই হয়। একো নহয়, মই কিবা এটা নহয় কিবা নিশ্চয় উপায় উলিয়াইহে এৰিম। আৰু এনেকৈ কৈ গুৰুজীয়ে শিষ্যজনক কলে, মই ৰাতিপুৱা হিমালয়ত যাম, আৰু মোৰ গুৰুক সুধিম ইয়াৰ কিবা উপায় আছে নে নাই, আৰু যদিহে মই পূৰ্ণিমাৰ আগে আগে আহি নাপাওঁ, সেই ল'ৰাটোক এটা সূতাত ডাঙৰ ৰছীৰে বান্ধি কৰি থৈ দিবি, তাৰ পাছত মই আহি কি কৰিব লাগে কৰিম। বাবাই তেখেতৰ গুৰুজীৰ ওচৰ পাবলৈ এটা ডাঙৰ যাত্ৰা আৰম্ভ কৰিলে। লাহে লাহে পূৰ্ণিমাৰ ৰাতি আহিব পৰিছিল। যেতিয়া পূৰ্ণিমাৰ দিনলৈ বাবাই যেতিয়া ঘৰলৈ উভতি নাহিল, তেতিয়া তেখেতলোকৰ শিষ্যই বাবাই কোৱাৰ দৰে তেখেতক এটা ডাঙৰ সূতাত বান্ধি থলে। লাহে লাহে ৰাতি হবলৈ হলে বাহিৰৰ পৰা অহা শিয়ালৰ চাউণ্ডবোৰ আজি বেলেগ চাউণ্ডেই আছিল। হয়তো সিহঁতে গম পালে আহাৰ যি বিপদ আছে তাৰ কিবা আভাস পাইছে। এনেকুৱাকে চিঞৰিছিল যে শিয়ালৰ কোনোবা
এটা মৰিহে গৈছিল। এনেধৰণৰ চিঞৰ শুনি ভয়ত শিষ্য দুজন কঁপিবলৈ ললে। ৰাতি 12 বজাৰ লগে লগে ল'ৰাটোৰ চকু ৰঙা হৈ গল আৰু ঠিক তেনেকৈ চাওঁতে চাওঁতে সি এটা দৰিদ্ৰৰ ৰূপ লৈ ললে আৰু সি কৈছে, মোক খুলি দে, মোক এই ৰছী খুলি দে। আৰু সি ভয়ানক আৱাজ দি চিঞৰিবলৈ ললে শিয়ালৰ দৰে। তাৰ নখ ওলা আৰু বিলেটৰ নিচিনা ধাৰ থকা হৈ গৈছিলগৈ আৰু সি এটা ঝাটকাত ৰছী ছিগি দিলে আৰু ছিগি দি এজন শিষ্যৰ ওপৰত জঁপিয়াই পৰিল আৰু এই শিষ্যজনৰ শৰীৰটো সি টুকুৰা টুকুৰি কৰি পেলালে আৰু সি ভয়ানক সেই ৰূপ লৈ চাপৰ কৈ পেলাই মাংস খাবলৈ লৈ ললে। সেই ল'ৰাজনৰ জিভাৰে তেজ বৈ আছিল আৰু গোটেই শৰীৰ তেজেৰে লেটিপেটি হৈ আছিল। সি ডিঙিটো বেকা কৰি পেলাই সিটো শিষ্যৰ ওপৰত চকু দিলে আৰু সেই শিষ্যই তাৰ ফালে চোৱা দেখি সি একদম পুতলাৰ দৰে খাৰা হৈ থাকিল আৰু ভয়ত কঁপিবলৈ ললে। সেই দৰিন্দাটোৱে সিটো শিষ্যৰ ওপৰত জঁপিয়াবলৈ ললে আৰু জঁপিয়াৰ আগে আগে সেই শিষ্যজনে এখন ডেগাৰ উলিয়াই ললে। ল'ৰাজনৰ মাক আহি সেই শিষ্যজনক গতিয়াই দিলে আৰু কলে, মোৰ ল'ৰাক মই একো হবলৈ নিদো। আৰু তাৰ আগে আগে যদি ল'ৰাটোৰ মাকে সাৱধান হবলৈ পালে তেতিয়া সেই ভয়ানক দানৱজন আহি তাৰ ল'ৰাটো আহি মাককে গতিয়াই দিলে আৰু এটা ঝাটকাত মায়েকে গৈ সিফালে এটা শিলগুটিত খুন্দা খাই তাতেই মৃত্যু হৈ গল। আজি ল'ৰাটোৰ মাথা গৰম হৈ আছিল, তেজ মাথাত উতলি আছিল। সি এটাৰ পিছত এটাক হত্যা কৰাৰ পাছত তাৰ ভোক বাঢ়ি গৈ আছিলে আৰু তেতিয়াই গুৰুজী আহিও পাইছিল আৰু গুৰুজীয়ে নিজৰ গুৰুৰ পৰা তন্ত্ৰমন্ত্ৰৰ ডেগাৰ এখন লৈ আহিছিল আৰু সেই ডেগাৰ দেৰি নকৰি এই ল'ৰাজনৰ ওপৰত মাৰি পঠিয়ালে। সেই ভয়ানক দানৱটোৰ তেজ ওলাবলৈ ললে আৰু সেই শিষ্যক বাদ দি পেলাই সি বাবাৰ ডিঙিত জঁপিয়াবলৈ ললে আৰু বাবাই সময় চাই তাৰ নিজৰ জেগাৰ পৰা আঁতৰি আহিলে। কিন্তু বাবাৰ ভৰিত দানৱৰ নখ লাগি গল অলপমান আৰু সেই দৰিন্দাটো অলপমান পিছুৱাই গৈ আকৌ জাপ মাৰিবলৈ ললে বাবাৰ ওচৰলৈ। কিন্তু এবাৰ বাবাই দেৰি নকৰাকৈ ডেগাৰখন তাৰ বুকুত সানি দিলে। এবাৰ নহয় 3-4 বাৰকৈ হানিয়েই থাকিল আৰু হানিয়েই থাকিল। সেই দানৱে চিঞৰি চিঞৰি মাটিত পৰি গল আৰু তাৰ ডিঙি দুটুকুৰা কৰি পেলালে। ভয়ানক দানৱটোৰ মৃত্যু হৈ গল আৰু বাবাইও গম পালে কি তেখেতৰ গুৰুজীয়ে যে এই বিদ্যা উপয়োগ কৰিব কিহৰ কাৰণে দিয়া নাছিল আৰু কিহৰ কাৰণে শপত লবলৈ দিছিল। গুৰুজীয়ে তেখেতৰ ভুল জীৱনভৰ মনত ৰাখিবৰ কাৰণে সেই দৰিন্দাৰ মাথাটো এটা লোহাৰ বক্সত ভৰাই ৰাখিছিল। বাবাই তেতিয়াৰ পৰা আশ্ৰম এৰি পেলাই হিমালয়লৈ গুচি গৈছিল। আজি 45 বছৰ পিছত সেই বক্সাৰ পৰা এই মাথাটো ওলাইছে আৰু তেতিয়াৰ পৰাই এই বক্সটোৰ ভিতৰত থকা মাথাটো এটা গোপনীয় কথা হিচাপে থাকিছিল, যিটো আমি প্ৰথমত দেখিবলৈ পাইছিলো আৰু যিটো কথা আজি 45 বছৰ পিছত গম পোৱা গৈছে।